আখৰাৰ পৰা এখন ভাওনা কৰালৈকে কিমানখিনি কষ্ট হয় বলক চাওক সবিশেষ আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছে ভাওনা আছে আমাৰ দক্ষিণ সোণাৰীগাঁও যোৰহাট বালিগাঁৱত আৰু নাট আছে ভীষ্ম পৰ্ব। তাকে ওলাই মেলি আহিছোঁ আৰু ইয়াত বসন্তীখন লৈ। তাকে যিসকলে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ লগত এইফালে জোনাক আছে লৈ আহিছোঁ। এতিয়া সমৃদ্ধ ব্লম গৈ আছোঁ, চাই থাকক আৰু ভাওনা ঘৰত গৈ দেখুৱাই আছোঁ সকলো। প্ৰাইজ আহি আছোঁ ফাইনেলি 3টা উঠি আহিছোঁ। এইফালে মই চলাই আহিছোঁ, জোনাক বহি আহিছে এইফালে সমৃদ্ধ। এনেকৈ আৰু তিনিওটা ধেমালি ধুমলা কৰি আহি আছোঁ, চাই থাকক আৰু ভাওনা কেনেকুৱা হয়। গাঁৱৰে সকলো আমাৰ কৃষ্ণদেৱ হেমন্ত দা সকলোৱে চিনাকি মুখ এখন আৰু ওলাই আহি আছোঁ আৰু বাণী দিনটা আহি আছে, প্ৰদীপদাও আহিব, সকলো থাকিব। চাই থাকক কি হয় সকলো দেখুৱাই আছোঁ ভাওনা ঘৰত। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। তো ৰাইজ ইয়াতে হ'ব আজি ভাওনা। আমি আহি পাই গ'লোঁ ভাওনা ঘৰ। যিহেতু তাত এটা গান বাজি আছিলে সেইবাবে চাউণ্ডটো বন্ধ কৰি দিবলগীয়া হ'ল, যিহেতু কপিৰাইট মাৰিব। আৰু এয়া আৰু কাম সকলো চলি আছে। ইয়াতে এনেকৈ ভাৱৰীয়াসকলে চাকি বন্তি জ্বলাই আছে গছজোপাৰ তলত। আৰু এইটো পৰম্পৰা এইটো আগৰ পৰাই চলিয়ে আছে যিহেতু। আৰু তাক সুধিলোঁ কি ভাও লৈছে, বোলে সহদেৱ লৈছোঁ। তাৰপৰা এইফালে আমাৰ আছিল লকৈ, যিহেতু তাৰ নাম অভিজিত, মৰমতে লকৈ বুলি মাতোঁ। সি গাইছে মন্ত্ৰী। এয়া তাৰ মাজতে আকৌ পাই গ'লোঁ আমাৰ মৌচুম, সি আকৌ দোকান দিছে। তাক সুধিলোঁ কি দোকান, বোলে ঘুগুনি পকৰি যি খোৱা চব পাবা। তাক সুধিলোঁ বাকী হ'বনে, বোলে বাকী নহ'ব, বাকী মানে বোলে ফাঁকি। মই বোলো ঠিকেই আছে, ভাওনা চাবানে, বোলে চাম। তেনেকৈ তাৰ লগত ধেমালি কৰিলোঁ আৰু এইফালে আছে আমাৰ গাগুদা, সকলোৱে চিনি পাই চাগে বহুতে, যিসকলে দেখিছে লগ পাইছে। আৰু গাগুদাৰ লগতো ধেমালি ধুমলা কৰিলোঁ। আৰু এইফালে আমাৰ এজন শইকীয়া দা কেমেৰা অন কৰিলে পলায়। আৰু এইফালে মেকআপ ৰুমলৈ আহিলোঁ, সকলোৱে মেকআপ চলি আছে, বিকাশ দা, অনামিত্ৰ দা আৰু এইফালে আমাৰ লক্ষণ, সকলোৱে মেকআপ চলাই আছে। ড্ৰেছ ভাণ্ডাৰ যিহেতু তামুলী পোচাক ভাণ্ডাৰ, আৰু ইয়াত সকলোখিনি আছে দেখুৱাইছোঁ চব। তাৰ মাজতে আহি গ'ল আমাৰ ধৃতৰাষ্ট্ৰৰ বাবে সিংহাসন। খুব সুন্দৰভাৱে বনাই আনিছে তেওঁ ঘৰত, ভাল লাগিছে দেখি আৰু ভিডিঅ' এটা ল'লোঁ। তাৰ মাজতে পাই গ'লোঁ আমাৰ তামুলী ভাণ্ডাৰৰ ড্ৰেছ পিন্ধা ল'ৰাটো টুকু, যিহেতু সি ভাওনাত থাকি প্ৰায়ভাগ ড্ৰেছৰ লগত যায়। আৰু তাক সুধিলোঁ কি খাইছোঁ, বোলে গুটকা। মই বোলো অঁ শিখৰ মেইন নি, বোলে শিখৰ মেইন। তাৰপৰা এয়া তাৰ লগত অকণমান ধেমালি কৰিলোঁ। তাৰপাছত তাক সুধিলোঁ কোন আহিছে লগত, বোলে মই অকলে আজি। মই বোলো ঠিকেই আছে। তাৰপৰা তেনেকৈ ধেমালি ধুমলা কৰি এইফালে আমাৰ জোনদা আছে, জোনদা সদায় থাকেই প্ৰায়ভাগ ভাওনাত, কেতিয়াবা নোৱাৰে যাব লগত। আৰু এইফালে গাগুদা, এইফালে বলুদা বহি আছে। বলুদাক সুধিলোঁ কি কৰিছে, বোলে শিখৰ খাই আছোঁ। মই বোলো চবৰে শিখৰ মেইন, বোলে মেইন। তাৰপৰা এইফালে এনেকৈ বহি আছে সকলো ভাওনা, যিহেতু এয়া নামঘৰত চাউণ্ডৰ কাম কৰি আছে, লাইট চাউণ্ড লগাই আছে, নাম প্ৰসংগো চলিছে। আৰু তেনেকৈ ধেমালি ধুমলা কৰি দুহাৰৰ জেগাকণো দেখুৱাই দিলোঁ। এইফালে আকৌ আমাৰ বহি আছে সমৃদ্ধ, সি মোবাইল টিপি আছে। মই বোলো কি কৰিছে, বোলে মোবাইল চাই আছোঁ। বোলো ছোৱালী এজনী দেখিলোঁ, বোলে নহয় এনেই। তাৰপাছতে ইয়াত সকলো ওলাই মেলি ৰেডি হ'লোঁ। আৰু এইফালে DK দাই ব্লগ বনাই আছে, এইফালে আমাৰ পাঞ্চু এজন বিখ্যাত বায়ন, এইফালে আমাৰ আকাশ ৱৰ্ল্ড, ইও ভাওনা ভিডিঅ' বনাবলৈ আহিছে। তেনেকৈ আৰু ভাওনা শেষ হৈ গ'লগৈ। ভাওনা শেষ হোৱাৰ পিছত এয়া খানা খাবলৈ বহিলোঁ। জোনদা মোৰ লগতে বহিলে, ময়ো আছোঁ, পাঞ্চু আছে। তাৰপৰা এইফালে আমাৰ আকৌ নৱবাঁহীটো লগত লৈ আছে। সি ক'লে বোলে নৱবাঁহীটো দেখুৱাই দিয়া, সি যদি চাই থাকে কমেণ্ট এটা কৰি দিব। মই বোলো অঁ। তাৰপৰা এইফালে আকৌ চাটুগুৰি মেইন, য'ত আমি ভাওনা কৰিছোঁ, তাত মানে এই বস্তুটো প্ৰিয় চবৰে। আৰু এইফালে সকলো বহিলে খাবলৈ। আৰু এইফালে জোনাকে মোবাইল টিপি আছে, মৃগাংক আছে, বিষ্ণু আছে, এইফালে আমাৰ দাস আছে। আৰু সকলো এনেকৈ বহিলোঁ ধেমালি ধুমলা কৰি। টুকুৰ লগত বোলো কি কৰিছ, বোলে মোক থাম্বনেইলৰ কাৰণে ফটো এখন মাৰ। মই বোলো বাৰু মাৰিছোঁ। তেনেকৈ ধেমালি ধুমলা কৰিলোঁ আৰু তেনেকৈ ভাওনা শেষ হৈ গ'লগৈ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰিব। টুকুৰ লগতে আজিলৈ বাই, পুনৰ এটা নতুন ভিডিঅ'ত লগ